ৰাতিৰ বুকুত জাহ গ'ল। কবি নিজৰা সোণোৱাল, আবৃত্তি প্ৰতীক্ষণ প্ৰয়াস। বিষণ্ণ আবেলিটো কুৰুকি কুকুৰুকি সোমাব ধৰিছে ৰাতিৰ বুকুত। উদং পথাৰৰ বুকুৰ পৰা ভাহি আহিছে গৰখীয়া ল'ৰাৰ কৰুণ বাঁহীৰ সুৰ। আকাশৰ বুকুৱেদি ধপ ধপাই গুচি গ'ল নিৰমুখী পখিজাক। বেলিৰ হেঙুলীয়া আভা লাহে লাহে স্মৃতিত হ'ব ধৰিছে। সন্ধিয়াটো নামি আহিছে নিশাৰ এবুকু আন্ধাৰৰ সতে। ৰাতিবোৰ কিয় ইমান গভীৰ? হয়তো আন্ধাৰৰ বাবে।